এগৰাকী বোৱাৰীৰ মনৰ বেদনা। বোৱাৰীসকল যেতিয়া কাম কৰি কৰি ভাগৰি পৰে তেতিয়া বাৰু তেওঁলোকৰ মনলৈ কেনেকুৱা প্ৰশ্নবোৰ আহে? তেওঁলোক কেতিয়াবা কিয় ভাগৰি পৰে? আহকচোন আজি বোৱাৰী অবলাৰ মনৰ খবৰ লওঁ। আজি অবলাৰ মনটো খুবেই বেয়া। আজি তাইৰ বাৰে বাৰে অতীতলৈ মনত পৰিছে। কিমান যে সুখৰ আছিল সেই দিনবোৰ। ৰাতিপুৱা শুই উঠিয়েই মাকে বনাই দিয়া বিভিন্ন নাস্তাৰে ৰাতিপুৱাৰ চাহকাপ খাই পঢ়া টেবুলত বহে তাই। কিছু সময় পঢ়াৰ পিছতে ৰাতিপুৱাৰ খানা ৰেডি। ৰাতিপুৱাৰ সাজ সাধাৰণভাৱে খাই স্কুললৈ ৰাওনা হয় অবলা। স্কুলৰ পৰা আহি ভাত পানী খাই অলপ জিৰণি লৈ সমনীয়াৰ লগত খেলা ধূলা কৰিবলৈ ওলাই যায়। তাৰ পিছত গধূলি আকৌ পঢ়া শুনা কৰি ভাত পানী খাই শুই থকা। আজি তাৰ সম্পূৰ্ণ ওলোটা। এতিয়া তাই দোকমোকালিতে উঠি চোতাল সাৰি বাচন বৰ্তন ধুই সকলো পৰিষ্কাৰ কৰি প্ৰথমে পৰিয়ালৰ সকলোকে চাহ বনাই খুৱাব লাগে। তাৰ পিছত ল'ৰা ছোৱালীৰ বাবে খানা বনাই খুৱাই মেলি সিহঁতক স্কুললৈ পঠাব লাগে। তাৰ পিছত পৰিয়ালৰ বাকী সদস্যসকলৰ বাবে খানাৰ যোগাৰ কৰা। এনেদৰে দিনটো হাবুডুবু খাই নিশালৈ অবলা ভাগৰি পৰে। তাইৰ জীৱনত কিমান যে সপোন আছিল, কিন্তু সকলো সপোন ভাগি চুৰমাৰ হৈ গ'ল। তাই সপোন দেখিছিল ভালদৰে পঢ়া শুনা কৰি তাই প্ৰথমে এটি চৰকাৰী চাকৰি কৰিব। তাৰ সমান্তৰালভাৱে তাই সমাজসেৱা কৰিব। যিসকল অতি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী সিহঁতক তাই বিনামূলীয়াকৈ পঢ়োৱাৰ ব্যৱস্থা কৰিব। সময়ৰ অগ্ৰগতিৰ লগে লগে তাই এটি NGOৰ জন্ম দিব আৰু সেই NGOটোৰ জৰিয়তে বৃহৎ সংখ্যক দুখীয়া ল'ৰা ছোৱালীক বিনামূলীয়াকৈ শিকোৱাৰ ব্যৱস্থা কৰিব। কিন্তু তাইৰ সপোন হৈয়ে ৰ'ল। তাই ডিগ্ৰী সম্পূৰ্ণ নকৰাকৈয়ে বিয়াত বহিবলগীয়া হ'ল। ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে অবলাৰ মাক দেউতাকে তাইক এজন ব্যৱসায়ী যুৱকৰ সৈতে বিয়া পাতি দিলে। সম্প্ৰতি তাইৰ অভাৱ অনাটন নাই যদিও তাইৰ সপোনবোৰে আজিও তাইক পিছে পিছে খেদি ফুৰে। তাইৰ দুটি ল'ৰা ছোৱালী বিনয় আৰু ৰেখা। দুয়ো স্কুলত পঢ়ি আছে। তাইৰ স্বামী বিনোদৰ এখন গেলামালৰ দোকান আছে। দোকানখনৰ ইনকাম বেয়া নহয়। তাইৰ শাহু শহুৰ দুয়োজনে তাইক মৰম কৰে যদিও শাৰীৰিক অসুস্থতাৰ বাবে তেওঁলোকে বিশেষ কাম কাজ কৰিব নোৱাৰে। গতিকে অবলাই সকলোবোৰ অকলেই চম্ভালিব লাগে। আজিও অবলাই সকলোকে খুৱাই ধুৱাই ৰাতিপুৱাৰ কামৰ পৰা আজৰি হৈছে। খন্তেক সময় জিৰণি লোৱাৰ বাবে বিচনাখনত বাগৰি তাই চিন্তা কৰিছে, এয়া কিবা জীৱন হ'লনে? ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল সকলোকে আলপৈচান ধৰিব লাগে। যিয়নো ৰঙীন সপোনবোৰ এটা এটাকৈ হেৰাই যাব ধৰিছে। তাই আজি অতীতৰ কথাবোৰ ৰোমন্থন কৰিছে। ছোৱালীকালৰ কথাবোৰ। কিমান যে সুখৰ আছিল সেই দিনবোৰ। অবলাৰ দৰে গৃহিণীসকলে এই বিষয়ত কি ভাবে? আপোনালোকৰ মনলৈও কেতিয়াবা এনেকুৱা চিন্তা আহে নেকি? কমেণ্ট কৰি আপোনালোকৰ মনৰ কথাবোৰ জনাবচোন। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।